তো আছে ইয়াতে নাকি ওই মনুজ দা ইয়াতে মাছও রাখবি না মাছ আছে পুরা যি ডাঙৰ ডাঙৰ মাছ বাপ তো গাইস মই মানে তো চাওক আছো চাওক আপোনালোকে ইফালে কিমান পানী হৈছে ইফালে চাওক তো বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই এটা ভিডিঅ' বনাইছিলোঁ সেইটো মানে কিবা কপিৰাইট আহিছে মানে কিবা মিউজিকত সেইটো কাৰণে মানে বহুত দিন ভিডিঅ' নিদিলে তো ভিউজ কমি যায় তো আজি মানে এনেই কিবা ভিডিঅ' এটা বনালোঁ আৰু তো দেখুৱাম আপোনালোকৰ পথাৰখন তো চাই থাকক আৰু আপোনালোকে সেফালে পানী কিমান হৈছে চাওক এই পথাৰখন চাই লওক এবাৰ ভালকৈ চাওক এডাল কিহৰ গাত বাপা ঐ মাছটো আৰু ভৰিখন সোমাই দিছে মনোজ দাই বেলেগ খেতি কৰে তো এইখিনিৰ পৰাও তালৈকে বহুত মাটি আছে মনোজ দাৰ তো মনোজ দাই পুৰা বিজনেছমেন মনোজ দা চব কৰে মানে একদম সময়ে সময়ে ষ্টাইল বদলি থাকে তো মানে এতিয়া এয়াত কৰি আছে তাৰপিছত কাইলৈ আকৌ দেখিবা বেলেগ তো এনেকুৱাই আৰু ফাৰ্ম আছে এহেঁতৰ তো দিনে কিমানমান মানে গাখীৰ দিয়া গৈ তুমি 10-12মান হয় নেকি পুৰা কামত লাগি আছে এতিয়া মনোজ দাই কেনেকুৱা ফিলিংছটো আহে মনোজ দাক সুধি লওঁ এবাৰ তো কেনেকুৱা লাগে মানে কৰি ভাল লাগে ন সেইকাৰণে কৰি আছোঁ তো এফালে পানী দেখিছেনে কিমান দ বেয়াৰ মনোজ দাৰে হয় তো বৈধ আছে তো মাছখিনি এই গাইজ জোকো আছে চব আছে মাছ চাছ চব আছে ইয়াতে নাকি ওই মনোজ দা ইয়াতে মাছো ৰাখবি না মাছ আছে পুৰা যি ডাঙৰ ডাঙৰ মাছ বাপ্পা ঐ তো গাইজ দেখছি না বাপ্পা ঐ আও কি পানী মাৰছি এইগিলা বাপ্পা ঐ পথাৰত যে কেইটা হেন বস্তু থাকে নাজনো আৰু এইবিলাক গাই চাওক কেনেকুৱা কঠীয়া কৰিছে তো এনেকৈ সেই মনোজ দাই এনেকেই মানে কঠীয়াখিনি পেলাম বুলি ভাবিছে আৰু এইবিলাক এনেকৈ মানুহে যেনেকৈ পেলাইছে তো সেইটো এইবিলাক চাওক ইয়াত পৰিৱেশ সেই আৰু মানুহৰ কাম থাকেই আপোনালোকে দেখিছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এয়া মনোজ দাই কামত লাগিয়ে থাকিব এতিয়া সন্ধিয়া নোহোৱালৈকে আজিলৈ বাই বাই দেই আৰু নাকি